খুদ নেহেৰুৱে যদি প্ৰথম দেশৰ ঘোটালা আৰু ভ্ৰষ্টাচাৰৰ আৰম্ভণি কৰিছিল তেতিয়াহ'লে তেওঁ প্ৰিয় জীয়েক কিয়নো পিছ পৰি থাকিব। সেইবাবে তেওঁ আৰম্ভ কৰি দিলে ঘোটালা ভ্ৰষ্টাচাৰ। মাৰুতিৰ ঘোটালাৰ কথা মনত পৰেনে? য'ত নেকি কোনো ধৰণৰ অভিজ্ঞতা অনুভৱ নথকাকৈ সঞ্জয় খান মাৰুতি পেচেঞ্জাৰ কাৰ বনাবলৈ লাইচেঞ্চ দি দিছিলে। য'ত নেকি 196 একৰ মাটি একদম সুলভ মূল্য পানীৰ দামত দি দিয়া হৈছিলে কাৰখানাটোৰ কাৰণে। ছোনিয়া গান্ধীক কোনো ধৰণৰ টেকনিকেল নলেজ নাথাকাকৈ মাৰুতি টেকনিকেল প্ৰাইভেট লিমিটেডৰ MD বনাই দিছিল। য'ত নেকি কোম্পানীয়ে বজাৰত বিক্ৰী কৰিব পৰা ধৰণৰ সুবিধাজনক গাড়ী বনাব নোৱাৰিলে, এখনো গাড়ী বনাব নোৱাৰিলে। আৰু 1977 চনত কমপ্লিট কাৰখানাটোৱে বন্ধ কৰি দিব লগা হ'ল কোনো ধৰণৰ নলেজ নথকাৰ কাৰণে। ঘোটালা কমপ্লিট খেলটো ইন্দিৰা গান্ধীয়ে নিজৰ পকেট গৰম কৰিবলৈ কাৰণে, পইচা মাৰিবলৈ কাৰণে গোটেই খেলখন ৰচনা কৰিছিল। আৰু এনেদৰে মানে হাৱাবাজিত চব কাম কৰি টকা লুটিবলৈ কাৰণে আৰম্ভ কৰিছিল। এইবিলাক হ'ল ঘোটালা। সেইদৰে ইন্দিৰা গান্ধীৰ দিনত অইল ডিল ঘোটালা, HDW পণ্ডৱী ছাবমেৰিনৰ ঘোটালা, চিমেণ্ট ঘোটালা, এই এনেধৰণৰ আৰু বহুত ঘোটালাবিলাক তেওঁ আৰম্ভ কৰি টকা ঘটিলে। আৰু যেতিয়া তেওঁ সন্দেহ চকুৰে চালে আৰু তেওঁ ফচা যেন পালে, লগে লগে তেওঁ আপতকালীন ঘোষণা কৰিলে, ইমাৰ্জেঞ্চি ঘোষণা কৰি চৰকাৰ ভাঙি দিলে। এইবিলাকেই হ'ল কংগ্ৰেছৰ ইতিহাস। আৰু এই ইতিহাস ৰাজীৱ গান্ধীয়ে কি মনা কৰিব পাৰিব? আৰু তেওঁ এতিয়া আমাৰ ভাবি প্ৰধানমন্ত্ৰী হ'বলৈ আশা পাতি আছে।